পঞ্চায়ত নিৰ্বাচনৰ কাউণ্টিং ইতিমধ্যে আৰম্ভ হৈছে ফাৰ্ষ্ট ৰাউণ্ডৰ আৰু যিটো পোষ্টেল ইতিমধ্যে প্ৰায় সমাপ্ত হৈছে বুলি আমি জানিব পাৰিছোঁ ৰিজাল্ট ভাল পাইছে দেখিছে শাসকীয় দলৰ পক্ষতে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষতে আছে বোলে যিটো পোষ্টেল বেলেটৰ আৰু বাকী ফাৰ্ষ্ট ৰাউণ্ড তেওঁ স্ক্ৰিনিং কৰি আছে তেওঁলোকে মই ভাবোঁ আৰু 1 ঘণ্টাৰ পিছত আমি এটা ছবি জানিব পাৰিম প্ৰথম 4টা জিপিৰ 4টা জিলা পৰিষদৰ 4টা জিপিৰ ৰিজাল্টটো আমি পাই যাম ৱাৰ্ড মেম্বাৰ এপি আৰু জিলা পৰিষদে কিমান পাইছে সেই পঞ্চায়তটোত তেনেধৰণে লাহে লাহে গোটেই প্ৰক্ৰিয়াটো সুস্থভাৱে শান্তিৰে এইবিলাক বৰ্তমানলৈকে চলি আছে কোনো ধৰণৰ ইয়াতে আমাৰ বিশেষ এইবিলাক আমাৰ চৰাইদেউ জিলাত সকলো দল মত সকলোৱে একেলগে কামবিলাক কৰি থাকে বিশেষ একো প্ৰব্লেম নহয় কিন্তু জিকাৰ পাছত যি দলে নিজক লাগে ৰেলী বা ফটকাবাজি এইবিলাক সাম্প্ৰতিক যুদ্ধকালীন পৰিস্থিতিৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো অনুৰোধ কৰিছে এইবিলাক নকৰিবৰ কাৰণে যদিও যুদ্ধবিৰতি প্ৰস্তাৱ দিয়া হৈছে তথাপিতো বৰ্তমানলৈকে এইটো কোনো ধৰণৰ ফাইনেল ডিছকাশ্যন হোৱা নাই আমি 2-এদিন হয়তো ৰ'ব লাগিব তথাপিতো আজিৰ দিনটোত আমি ৰিজাল্ট হোৱাৰ পাছত যাতে কোনো দলে বিশেষকৈ হৈ হাল্লা ফটকা ৰেলী বা চিঞৰ বাখৰ এইবিলাক যাতে নহয় কাৰণ এটা যুদ্ধকালীন পৰিস্থিতি চলি আছে আমাৰ প্ৰথমে দেশ তাৰপিছতহে দল আমি এইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ আৰু এতিয়ালৈকে শান্তিভাৱে গোটেই প্ৰক্ৰিয়াটো চলি আছে মই প্ৰশাসনকো ধন্যবাদ জনাইছোঁ মই ভিতৰত একেবাৰে হেৰিত সোমোৱাগৈ নাই তথাপিতো আমাৰ কৰ্মীসকলে কোৱা মতে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষতে এইবিলাক দেখি মানে দূৰৰ পৰা অনুমান কৰিব পাৰিছে আৰু যেতিয়া পেকেজটো ছেপাৰেট কৰা হয় কোন দলৰ কোনটো বেছি টোপোলাটো মানে ওখ তাতে আমাৰ শাসকীয় দলৰ পক্ষতে আছে বুলি অনুমান কৰা হৈছে কিমান ডিফাৰেঞ্চ হয় এইটো আমি 1 ঘণ্টাৰ পিছত গম পাম ধন্যবাদ বিৰোধীয়ে মই যি জিকি যায় সি হাঁহি যায় যি হাঁহি যায় সি কান্দি যায় সেইটোৱে